নেকি আপুনি ধুনীয়াকৈ বনাইছে নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ আজিৰ ভ্লগটো আৰম্ভণি কৰিছোঁ আমি এফালে ওলাইছোঁ মানে আলহী খাবলৈ আমাৰ শুনো ওলাইছে সেইটো আৰু আমাৰ খুইদেউ ঘৰলৈ আহিলোঁ খুইদেউৱে ইয়াতে জেলপি পুৰি আছে এয়া প্ৰথমবাৰ বনাইছে ধুনীয়া হৈছে দেই ইয়াৰ পৰাই লৈ যাওঁ আমি জেলপি আপোনালোকে চাই থাকিব দেই আমাৰ ভিডিঅ'টো আমি কোলাহাবিলৈ যাম গোলাঘাট আপোনালোকক দেখুৱাই আছোঁ দেই মই গৈ পোৱা নাই প্ৰথমবাৰ যাম আমাৰ মামা ঘৰ আছে আমাৰ মানুহজনৰ মামা ঘৰ আমাৰ শাহুমাৰ জন্ম ঠাই মামনিও নিবলৈ আহিছে খুইদেউহঁতৰ জেলেপি হয় নাই কিমান নিবা আধা কেজিমান খুইদেউ ল'ব নাই ফ্ৰীকে এখন এখন খাই যাওক তাকে দিয়া নাই নিদিয়া এতিয়া কাহি কয় মোক চুক টিপা মাৰি দেখিছা কি ডিজাইনত পুৰি আছে আমি আঠখেলীয়া হৈ আহিলোঁ এয়া আঠখেলীয়া নামঘৰ পাম এতিয়া আমাৰ শুনোৱে দিবাকৰ লগত বহি আহিছে দেই দিবাকৰ মা আগত বহিছে আঠখেলীয়া নামঘৰ পাৰ হৈ আহিলোঁ দেই এতিয়া আমাৰ শুনো টোপনি ধৰিলেই দিবাকক দেখুৱাই দিছোঁ দেখুৱাই দিব লাগে বোলে ল'ৰাটো ঘড়ীটো চাই লওক কেইটা বাজিলে কছাৰীহাট জুনিয়ৰ কলেজ পাইছোঁহি এতিয়া গোলাঘাটৰ মেইন আলিত উঠিম আৰু ইয়াতে মই ডিলেট কৰিছিলোঁ আজি চাই গৈছোঁ বহুত ভাল লাগিছে এনে এখন ইয়াতো আছে গেট এখন হেৰিলৈ যোৱা এইটো আঠখেলীয়া নামঘৰলৈ যোৱা নে এইটো মেইন ৰাস্তা পালোহি গোলাঘাটৰ কছাৰীহাটৰ তিনিআলি পাৰ হৈ তিনিআলিটো দি সোমাই যাব লাগে আজি প্ৰথমবাৰ আহিছোঁ গৈ আছোঁ চিনাকি হৈ গৈছোঁ মা মনত আছে নাই পিছে এইফালে যায় বুলি মনত আছে নাই আছে দিবাকৰ পঢ়া স্কুলখন সেইখিনিতে আছিলে দিবাকৰ সদায় আহি থাকে সেইটো কাৰণে চিনি পায় এইটো হয় নাই দিবাকৰহঁতৰ ঘৰটো থাকি আহিলে অলপ আগলৈ যাব লাগিব তেতিয়া দিবাকৰ ঘৰ পায় দিবাকক আজি থৈ যাম নি ঘৰত নাযায় ঘৰলৈ দেওবাৰে আহিব সোমবাৰৰ পৰা স্কুল যাব লাগিব হয় নাই দক্ষিণ শিঙীয়া এইফালে সোমাই আহি বৰ্ডিং চাহ বাগিচা এইফালে সোমাই আহিলোঁ তিনিআলি চাইনবোৰ্ডখন দেখুৱাবলৈ নহ'লে এই পামগৈ বেছি দূৰ নাই হয়নে মা অঁ এই পামগৈ এতিয়া অঁ পাইছোঁ বৰ্ডিং চাহ বাগিচা কি কৈছে এইখনে বৰ্ডিং চাহ বাগিচা মামী ঘৰ পালোহি দেই মামী ঘৰ এয়া মামী ঘৰ বোৱাৰী হয় নামটো তুলিকা ৰাভা লগ পাই বহুত ভাল লাগিছে প্ৰথমবাৰ লগ পাইছোঁ প্ৰথম আহিছোঁ চিনাকি হৈছোঁ দেই আৰু এয়া মায়ে কথা পাতি আছে ভায়েকৰ লগত দেখুৱাই দিছোঁ পাতি থাকক এয়া ডাঙৰজন মামা এয়া বহুত দিনৰ মূৰত লগ পাই কথা পাতি আছে এজন দেখুৱাই আছোঁ সেইজন হ'ল দুই নম্বৰ মামা সেইজন এই ঘৰ আমাৰ 2 নম্বৰ মামী দেই ভাত পানী বনাই আছে আমি চাহ তাহ খাই ল'লোঁ এতিয়া বাকী কেইঘৰ মামাই ঘৰত ফুৰিমগৈ দেখুৱাই দিছোঁ ফোন কৰি দেখিবলৈ ধুনীয়া হ'লেও বেলেগ কথা বেয়া হ'লে কি নুঠে নেকি আমি কি ধুনীয়া কাৰণে উঠিছোঁ নেকি এতিয়া ভাত বনাই আছে আমি ভাত খামহি আহি পেলাই নি দেই হাঁহে খুৱাব হাঁহে কোমোৰাই হ'ব আমাৰ আৰু কিবা এটা ওলাব ৰঙা নীলা কিবা খালেও মায়ে ক'বলৈ বৰ ভাল হৈছে ব'লা যাবা নেকি হেৰি নহয় কাম আছে নহয় আমি তেতিয়া গৈ থাকোঁ ন ফুৰি আহোঁ এয়া আমাৰ মামা ঘৰ এইখিনিতে আছে দক্ষিণ হেঙেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই কাষৰতে আৰু এয়া গৈ আছোঁ ডাঙৰ মামা ঘৰলৈ নিদিলেই হয় আৰু ডাঙৰ মামী দেই মই ভ্লগ বনাইছোঁ এয়া
ডাঙৰ মামী হয়, সেই ডাঙৰ মামা এজন দেখিছিলে নহয়, তাৰ পৰা আমাক লৈ আহিলেগে। এইগৰাকী 2 নম্বৰ হয় না তুমি? ৰাজশ্ৰীহঁতৰ ঘৰ মানে এয়া 2 নম্বৰ। তাই সৰুজনী লাজ কৰি জোকাইছে এইজনী। আমি এতিয়া চাহ তাহ খাই আজৰি হলো, ভাত খাবলৈ ৰাখিছে, ইমানকে খাব নোৱাৰো, আৰু 2 ঘৰমান আছে ফুৰিম, আপোনালোকক দেখুৱাই আছো। মামীৰ লগত সৰু মমাৰ ঘৰলৈ গৈ আছো, মমা মামীৰ ঘৰলৈ। এই পথাৰেদি অকণমান আহিব লাগে, মেইন ৰাস্তাত এয়া। আমাৰ মমা মামী 4জন আছে। এতিয়া ডাঙৰ 2জনৰ ঘৰত ফুৰিলো, এয়া সৰু 2জনৰ ঘৰলৈ আহি আছো, আৰু মাহী ঘৰো আছে ওচৰতে, মাহী ঘৰতো সোমাম। বলক এতিয়া দেখুৱাই আছো ডাঙৰ মামী। আমাৰ 2জনী মামী দেই, চবকে উঠাই দিছো আৰু আজি হেৰি ফুৰিবলৈ আহিলো। আৰু মামী 2জনী, এগৰাকী সৰু মামী, এজনী ডাঙৰ সৰু মামী, চিনাকি কৰি দিছো দেই। সমান 2জনী মানে সৰু মাজু মমা মামী দেই। এইটোৱে আৰু মাৰ ঘৰ হয় নাই? বহুত দিনত আহিছে, দেখা কৰিলো। ইয়াত নতুনকে ঘৰ বনাই আছে, আগৰ ঘৰটো নাই হয় নাই? ভাল লাগিছে বহুত দিনৰ মূৰত মা ঘৰলৈ আহি। আমি এতিয়া যাব লৈছো, যাবলৈ মন যায়, সুবিধা নাই যাবলৈ। মামী ভিতৰলৈ গ'ল, বিদায় দিলে। যাওঁ দেই মামী, থাকক তেতিয়া, থাকক। ফিচ মাৰি দিলে শুনো। মামীয়ে প্ৰেজেন্ট দিছে আমাক, মোক দিছে এইটো, নিদিলেও হয়, দিছে আৰু দেই। হ'ব দিয়ক, মৰমত দিছে, ল'ৰাৰ চোলা কাপোৰ এযোৰ দিছো। পিন্ধাম আৰু হ'বগে, হ'ব একদম হিচাপত হ'ব। অলপ ডাঙৰ হলেও ভাল হে। আমি এতিয়া খাই বৈ আজৰি হলো, গিফ্ট দিয়া দি নিয়ম শেষত দিছে আৰু মানে আমিও মান ধৰিলো। মামা মামী প্ৰথমবাৰ আহিছো যিহেতু, এতিয়া যামগৈ। তাই দোকানত আছে, বোৱাৰী তুলিকা, তাই চব তাকৈ দেখাম। এতিয়া মই চাই আহিলোগৈ, এতিয়া গৈ থাকো। আপোনালোকে তেতিয়াহ'লে যাব। মামী মমা তুলিকা বাই বাই, ভাল লাগিলে আহি। যাবা আকৌ তোমালোকে, আকৌ আহিম। তামোল এখন ভালকে ভৰাই লৈছো, দেখাইছো এজন মমা। যাওঁ তেতিয়া, বাই বাই। ভালকে আমি লগে নাপালো ন, আমি গলে মানে ভালকে লগ পাম। এয়া দোকান আছে, যাওঁ দে তেতিয়া, যাবা দেই তোমালোক। মামী দেই, আমি সোমাই গলো অকমান সময় কাৰণে। এয়া হ'ল আইতা, ভিডিঅ' কৰিলে অকমান চেহেৰা মনত আছে গতিকে ন। দোকান আছে মমাই, এয়া হ'ল মামী দেই। একেদিনাই বহুত ফুৰিছো, মনত নাথাকে সেইকাৰণে ফটো মাৰি লৈছো দেই। এতিয়া তামোল এখন খাই যাওঁগে, দেৰি হ'ল, পিছত আহিম ভাত পাতি দেই, বেয়া নাপাব। আপুনি যাব আকৌ। যাম। মাহী ঘৰ বোৱাৰীয়ে দেখাই দিছো। এইজনী আন্ধাৰ হ'ল, এতিয়া অলপমান দেখাই দিছো দেই। আৰু ভণ্টি আছে এইজনী। বাই বাই দেই, যাওঁ দেই। এয়া সন্ধিয়া 6মান বাজিলে, আমি ওলাই আহিলোঁ। সকলোকে লগ পাই বহুত ভাল লাগিলে। মাৰ এজন ককায়েকো আছে, মানে আপাদৰ নিচাটো, তালৈ গ'লোঁ। জামুগুৰিত হয় মাৰ এয়া জন্ম ঠাইহে। ডাঙৰ দীঘল হ'ল মমাইকৰ ঘৰত, পুলিবৰত। তালৈ আমি আগতে ফুৰিব গ'লোঁ। ভিডিঅ'টো এনেদৰে বনালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।